হাই গাইজ, মই অজিত দাস। আজি এটা অন্য ভিডিঅ'লৈ আহিছোঁ। আজি বাবা আৰু মাৰ সকাম পাতিছোঁ। মনটো বেয়া লাগিছে, ঘৰৰ কোনো নাই আত্মীয়। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেউৰীজন আহি পালে। এতিয়া শৰাই কাম কৰি আছে। আৰু ইপিনে আপোনাৰ আমাৰ ভাতৰ যোগাৰ, চব্জি। আৰু ইপিনে আমাৰ ল'ৰাজনে ভিডিঅ' কৰি আছে নিজে। তেওঁ নিজে ভিডিঅ' কৰি ভাল পাইছে। আৰু ইপিনে ল'ৰাজনে কাম কৰিও ভাল পাইছে। চাওকচোন আৰু কি ফূৰ্তি লাগিছে আজি কাম কৰি। নিজে নিজে কলপাত লৈ আহিছে। কাম কৰি ভাগৰি পৰি শুই আছে এতিয়া। নমস্কাৰ, মই বোৱাৰী হওঁ এইখন ঘৰৰ। আৰু আজি চাদৰ মেখেলা পিন্ধা বোৱাৰী, চুৰিদাৰ নহয়। কাৰণ আজি সকাম পাতিছোঁ শাহু শহুৰৰ, সেইটো কাৰণত ড্ৰেছটো চেঞ্জ কৰি দিলোঁ। আৰু এয়া আমাৰ যজা চলি আছে। আৰু বাইদেউ আহিছে আমাক হেল্প কৰি আছে। চেণ্ডেল আছে মানে এইটো ল'ৰা আমাৰ ল'ৰাই সামৰি আছে এতিয়া। ইপিনে কাৰিকৰে আহিছে, কাৰিকৰ যোগাৰ কৰি আছে। ইপিনে যিহেতু আমি ভাত খাম দুপৰীয়া ভাতৰ যোগাৰ কৰি আছে এতিয়া। এই সকামৰ কাৰণে নতুন গেছ, নতুন চলাই চব কিনি লৈ আহিছোঁ। এতিয়া আমাৰ ভকত আহি পালে, তেওঁলোকক চাহ জলপান দিয়া হ'ল। আমাৰ কাৰিকৰৰ দালি হৈ গ'ল। দালি চম্বাৰ দিলে এতিয়া। আৰু ইপিনে আমাৰ বাবাক চাওকচোন, আইসকলৰ লগত কিনো ধুনীয়া কৰি বহি খাই আছে। এতিয়া চাহ খাব ধৰিছেহি। কৰ্ম বন্ধ এৰাই বন্ধ এয়া মই বনা বিলাহীত্ব।
সকলোখিনি ভোট ভাবি যিখিনি বৈষন্তে আপোনাৰ আপোনাৰ নাম ল'বলৈ শক্তি ভক্তি ভক্তি ধৰ্মকেন্দ্ৰী নিৰ্বিঘ্নে নিৰাপদে ভকত আৰু সাংমাতিক ভকত ৰক্ষা কৰি যাবলৈ পৰিৱেশটো নোহোৱা কাৰণে মাটি কৰিব লাগে তেতিয়া ভাৰত আগে গৈছে Hi guys. কাকলিবাৰ ঘৰত আজি পূজা পাতিছে মানে সকাম পাতিছে তেওঁ শহুৰ শাহুৱেকৰ মানে এনেকে শ্ৰাদ্ধ পাতিছে আমি অফিচ আহিছো আজি এয়া আমাৰ দীপশিখা কিন্তু বায়ে এতিয়া আহি লৈ পেলাই মানে চাদৰ মেখেলা পিন্ধি ল'লে অফিচ ড্ৰেছত আছিলে কিন্তু এতিয়া চাদৰ মেখেলা পিন্ধি ল'লে কাৰণ ইয়াত ভকত আছে তেওঁ মানে অকণ লাগি দিলে আৰু আমি আৰু এনেই আৰু ধেমালি চেমালি কৰি আছো ৰীল বনালো এয়া আমাৰ কাকলিবা মানে অজিতাৰ ৱাইফৰ এয়া হৈছে সাইড পিচ নহয় এইটো সাইড পিচ আৰু তলত নমাই লোৱা সাইড পিচ আৰু এয়া সাইড পিচৰ লগৰ আৰু এয়াই আৰু ভিডিঅ'